বন্ধুসকল চাব দেই, মনে মনে ভিডিঅ' কৰি আছোঁ। মোৰ ছোৱালী কি কৰি আছে আপোনালোকে দেখুৱাম আজি। নতুন মোৰ ছোৱালী পূৰা কামত বিজি। আমাৰ পাকঘৰটো পূৰা লেতেৰা হৈ আছে দেই। এই বিয়া হেৰি হৈ আছে যে, তাতে পাকঘৰটো মানে বনাই আছোঁ, নতুনকৈ কমপ্লিট হোৱাই নাই। অলপ বস্তুবিলাক মানে আনচিজিল হৈ আছে, চিজিল লগাবই পৰা নাই। তাতে বিয়া আয়োজন মানুহবিলাক গৈছে, আলহীবিলাক। তাতে মোৰ ছোৱালী নতুনকৈ কামত লাগিছে, কিবা বনাই আছে, আপোনালোকক দেখুৱাম। মাত খাই অলপ সৰুকৈ কৈছোঁ দেই। এইয়া আলু কাটিছে, পিঁয়াজ কাটিছে। এইখিনি কি মাংস? এনে খাচী মাংস। খাচী এইজনী কামত লগাই দিছোঁ দেই, পূৰা কামত লগাই দিছোঁ। এই মোক বহুত কামত লগাইছে দেই। টিকলো আলু ন? আলুকেইটা সৰু সৰু হ'ল আকৌ মোক। এয়া পিঁয়াজ কাটিংটো দিছে বাৰু, পিঁয়াজ কাটিংটো ঠিকেই আছে। এইটো খাচীৰ কাৰণে ঠিকেই আছে পিঁয়াজ কাটিংটো। মাংসটো এইটো মাংসটো একদম আজি ধুনীয়া মাংস দেই। মাখি এটা পৰি আছে। এতিয়া মই আজি খাচী বনাম। কেনেকৈ বনাবা? কেনেকৈ বনাম আৰু মোৰ ষ্টাইলত বনাম। চামচোন আজি তুমি কেনেকৈ বনাই খোৱা। অঁ, বেয়া হ'লে কিন্তু ক'ব নোৱাৰিবা, কিন্তু ভাল হ'লে ক'বা বাৰু। অলপ ধুনীয়াকৈ বনাবা হা, যাতে মই আৰু নাখাওঁ আৰু পিছলৈ। হ'ব। এইকেইটা কি মছলা? এইটো এটা ইলাইচি, ডালচেনি, জালুক চব আছে, মিক্স আছে না? মিক্স। এইটো লং। এইটো লং আছে, ইয়াৰ পৰা অলপ অলপ দিবা, জালটো অলপ দিবা হা। তাৰপৰা আৰু যিটো আমাৰ লোকেল সেইটো হেৰি দিবা, আদা নহৰু দিবা হা ধুনীয়াকৈ। সেইখিনি কাটি লোৱা তুমি, পিছত বনোৱাটো দেখুৱাম আৰু দেই। এতিয়া মই ৰ'বা এইখিনি নহ'লে পিঁয়াজ আৰু ইয়াত মানে পিঁয়াজখিনি দি অলপ নিমখ হালধি দি পিনি মেৰিনেট কৰি অলপ টাইম ফ্ৰিজত ৰাখি থ'ম। তাৰপাছতহে এইবিলাক কৰি লওঁ, তাৰপিছত আদা নহৰু এইবিলাক যোগাৰ কৰি ল'ম, তাৰপিছত বনাম। সেই পিঁয়াজখিনি প্ৰথমতে মেৰিনেট কৰি লওঁ। চোৱা পিঁয়াজ কেনেকৈ মেৰিনেট কৰে শিকি ল'বা। এতিয়া বস্তুবোৰ অলমষ্ট ৰেডি হৈ গৈছে। আলু, বিলাহী, পিঁয়াজ, আদা নহৰু পেষ্ট আৰু এইখিনি মছলা গুড়ি কৰি লৈছোঁ। ইয়াতে দালচেনি আৰু মিক্স এইবোৰ আৰু ইলাইচি, দালচেনি, লং। কুকাৰটো পাতিছা যে কেলেই? কুকাৰত বনাম। অঁ, কুকাৰত বনাই খাই পাইছে নাই পোৱা। কুকাৰত বনাম। তেল দি দিছোঁ। ফ্ৰাই কৰি আছোঁ। A few moments later. এয়া হৈছে, এইখিনি তেতিয়া অলপ পানী দি দিম। এয়া এইখিনি হৈ আছে। ব্লগটো ষ্টাৰ্ট কৰিছিলে মিষ্টাৰে, কিন্তু এতিয়া মোক মোবাইল দি নিজে মোবাইল টিপি বহি আছে। অলপ অসুবিধা হৈছে, তথাপিতো হ'ব আৰু এতিয়া বন্ধ কৰি দিম এইখিনি, তাৰপাছত হৈ যাব। এয়া চিটি মাৰিলে, বন্ধ কৰি থৈছোঁ এতিয়া। তাৰপাছত হৈ যোৱাৰ পাছতে খুলিব লাগিব। খুলি পিনি অকণমান মানে উতলাই দিম বঙালী গোন্ধটো দি পিনি, তাৰপাছত হৈ যাব। এয়া খাব লৈছোঁ। এয়া বাঢ়ি আনিলোঁ আমি। লোকে খালেই, নোৱাৰিলেই থাকিবলৈ, খাই দিলে বাঢ়ি আনি নিজে নিজে। মই ভিডিঅ' অলপ কৰিম বুলি ভাবিছিলোঁ কুকাৰটোৰ পৰা নমাই পিনি, এয়া নহ'ল আৰু এয়াই।